চাওক চাইডৰ ফালে কিমান মুৰ্গী আছে চাওক মুৰ্গী চাওক হে গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু শত প্ৰণাম দিছোঁ মানে এইটো মানে ৰাকেশ দা ডাইলগটো যিমান ভাল লাগে কিবা এটা ভাল লাগে কাৰণে দিওঁ আৰু তাকে চুটটোৰ কৰা নাই সেইবিলাক নকওঁ কমেণ্টত নালিখিব আৰু বাকী আজি মানে বতৰটো মানে পুৱাৰ নহয় কালি ৰাতিৰ পৰাই মানে মস্ত বৰষুণ মাৰি আছে মানে ৰাতি প্ৰায় 9টা বজাৰ পৰা মানে বৰষুণ মাৰি আছে এথেনকলৈকে এৰা নাই মানে এই মাত্ৰ জাষ্ট সামান্য মানে আছে বাকী নন ষ্টপ মাৰিছে বৰষুণ মাৰে ভালে হৈছে মানে যিটো গৰম দিছে গাইজ বাপ্পা এইবাৰ মানে বৰষুণৰ বটো নহয় মানে বানপানীটো দূৰৰ কথা বাকী আমাৰ মানে পাথাৰৰ মানে যিবিলাক মানে খাল চাল বা যিখিনি পাথাৰ আছে পাথাৰৰ কথাটো নকওঁগৈ মানে যিবিলাক খাল আছে খালতো মানে পানী জমা হয় এনেহেন মানে তো আজি মানে কি কৰিম বঢ়িয়াকৈ ভাটি পেলাই তাৰমানে পোৱা হৈ আছে তো ভাটি পেলাই বঢ়িয়াকৈ পাথাৰত যাম পাথাৰত মানে মই নিজেও মানে দেখা নাই বাৰাদিৰ পাথাৰৰ অৱস্থা কি তো আপোনালোকক বঢ়িয়াকৈ ভিডিঅ' এটা বনাম আজি গাঁওখনৰ ওপৰত বনাম মানে বঢ়িয়াকৈ যাম পাথাৰত কিমান পানী হৈছে কি খেতি কৰিছে কি কথা গোটেইখিনি বস্তু নিজেও চাম আৰু আপোনালোককো দেখুৱাব মানে চেষ্টা কৰিম তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে বাকী ইফালে আপোনালোকে পৰিৱেশটো চাব পাৰে চাইডৰ ফালে পানী দিয়ক পানী মানে কালি ৰাতিৰ পৰা বৰষুণ মাৰিছে একবাৰ মানে বাহিৰৰ পৰিৱেশটো চাওঁ মানে আজি নাই বুলিও প্ৰায় 20 দিন মানে মূৰত বৰষুণ হৈছে মানে বৰষুণৰ মানে বটো নহয় হৈ গৈছে চাওক অলপ মানে এই গাছ চাছবিলাক অলপ মানে সেউটা হৈ গৈছে বাকী মানে একদম মানে সুখে মানে একদম হৈ গৈছে ফাগুন মাহেন হৈ গৈছে এই বৰষুণৰ ছিজনত এনেকৈ আহি গ'লোঁ বঢ়িয়াখন তলত আৰু মানে খিৰিকী চিৰিকীবিলাক খুলিয়ে দিয়ে তো বঢ়িয়াকৈ খিৰিকী চিৰিকীবিলাক খুলি দিওঁ তো অলপ কাম আছে কাম কৰোঁ মানে পঢ়া পাতি মানে একদম মানে গৰম বন্ধটো নহয় গৈছে ফুৰতে মানে গোটেই টাইমবিলাক যাব লাগছে তো কেনেকৈ যাই আছোঁ গমেই পোৱা নাই তো বঢ়িয়াকৈ খিৰিকী চিৰিকীবিলাক খোলাই আনি খিৰিকী চিৰিকীবিলাক বঢ়িয়াকৈ খুলি দিওঁ যিহেতু বাহিৰত ৰ'দ নাই বাহিৰত একদম বতৰটো মানে ভাল আছে একদম বঢ়িয়া বতৰ সেইকাৰণে খিৰিকী খুলি দিব পাৰে এনেই মানে ৰ'দ থাকিলে নেদোঁ আৰু বিৰাট গৰম হৈ যায় দেখোন বাকীখিনি টেবুলখন অৱস্থা চাওকে আৰু মানে একেই হৈছে বাকী এতিয়া কি কৰোঁ অলপমান আৰু অলপ পঢ়িব পৰা মানে অলপ কৰি থওঁ আৰু মানে অলপ বস্তুবিলাক মানে এনেকৈ থৈ দিওঁ যাতে টেবুলখন থ'ব পাৰি আৰু এইটো পইচা চাওক টেবুলৰ ওপৰত পইচা থাকে দিয়ক কিমান আছে 500 এইকা আছে 4 মানে বাদ দিয়ক এইবিলাক পইচা পাতি নহয় গৈছে জীৱনত তাকে আৰু অলপমান জাগা উলিয়াই লওঁ জাগা উলিয়ালে অলপমান পঢ়োঁ তো ভাত তাত খাই বঢ়িয়াকৈ আহি গ'লোঁ আৰু এথেন বাজছে প্ৰায় 4:30 আৰু মানে দেৰি হ'ল দিয়ক 4টাত ওলিম বুলি ভাবিছিলোঁ 4:30 হ'ল বাকী ইফালে আছে কৰণ মানে ইয়াকো মাতি দিছোঁ কাৰণ কৈছোঁ না যাম বুলি দৈ যাম তো কৰণ কেনে আজি প্ৰেক্টিচ নগ'লি নেকি আজি বদ্ধ আছে বৰষুণ দেখা নাই মানে আজি মানে এটা মানে কথা এটা হ'ল মানে ইয়াক আজি মানে মেটচ দিয়া কথা আছিল মানে তোক আজি মেটচ দিয়া কথা নাছিল ৰবিবাৰ নহয় আজি মানে আজি ৰবিবাৰ আছিল মানে যিখন কোচিং চেণ্টাৰত মানে যায় তাতে মানে প্ৰত্যেক ৰবিবাৰে মানে মেটচ দিয়ে মানে আজি কি মানে আজি তোহাৰ মেটচ আছিল না মেটচ আছিল তো আজি মানে কি হৈছে যি বৰষুণ না পৰি ইয়াৰ মেটচ কেঞ্চেল মানে মানে গোটেই মাহটোত মানে সেই মেটচৰ কাৰণে মানে ৰখি থাকে আৰু ৰবিবাৰে না কি কোৱা ৰখি থকা না আৰু বাকী এদিন কি মেটচ নানে নেকি এটা মন গেলি দিয়ে প্ৰেক্টিছ কৰবা নাথাকিলে মানে এনেই তোক প্ৰেক্টিছ কৰোঁ তো আজি মানে ৰবিবাৰে মেটচ দিয়া কথা আছিল তো আজি মেইন ৰবিবাৰৰ দিনটোতে বৰষুণে কানা লগাই দিলে আৰু তো কালি সোমবাৰ কালি প্ৰেক্টিছ আছে না তোৰ কালি দিব না মেটচ নেদে আৰু মানে যদি ৰবিবাৰৰ দিনটো বৰষুণ আহি যায় তেনে এনেই যায় আৰু দিনটো তো মানে মেটচৰ কাৰণে আশা কৰি থাকে আৰু কালি মানে প্ৰেক্টিছো কৰিছে মেটচৰ কাৰণে তো আজি গোটেই ইয়াৰ আশা মানে গোটেই পানীত মানে বিলীন হৈ গৈছে তো একো নহয় তোৰ মেটচ ঘৰত খেল এথেন মেটচ খেলিম নহয় আহি মেথ তো ইয়াৰ মেটচ ধ্বংস তো মানে কালি প্ৰেক্টিছ যাবি আৰু মেটচ দিয়ে নে বুলি প্ৰেক্টিছ নাযাব কৰি থাকবি না হা ঘুমাই থাকবি না যাবি নাকি কালি প্ৰেক্টিছ দিব কি শিকি আছে তোহাক জানা শিকা না একো নাজানে দিয়ক বেকফুট ডিফেন্স কৰিব ভৰিকে আগফালে আউকে দেই বেকফুট ডিফেন্সত পাছফালে ভৰিখন পাছফালে ৰাখে মই যিমানটো জানো আৰু মানে বেকফুট ডিফেন্সত মানে আগত দেখি ভৰিখন মানে আউকে দিয়ে আৰু মানে ফ্ৰণ্ট ফুট ডিফেন্সটো কৰে বেকফুটত মানে সেই প্ৰেক্টিছ যায় প্ৰেক্টিছ যায় লাজ নাপাওঁ সেনেকৈ প্ৰেক্টিছ যাৱা খুল অল তই অল মই বন্ধ কৰি যাই আছোঁ
এইটো ৰাস্তা চাব পাৰে এইটো ৰাস্তাইদি মানে এনেকৈ যদি তলেদি নামি যাওঁ সিফালে মানে চব পাথাৰ আছে তো একবাৰ চাওক একবাৰ জুম কৰি দি আছোঁ মানে চব পাথাৰ সিফালে তো সিফালে যায়ো ভাল লাগব কিন্তু আমি আজি সিফালে নাযাওঁ আমি যাম চিধাই মানে সিফালে অলপ ৰাস্তাটো মানে গাছ তাছ ভূতৰ ৰাস্তা হেন আছে তো সিফালে যাওঁ তো ইফালে একদিন বেলেগ একদিন যাম আৰু ইফালে নদী পাম যায় বাকী ইফালে আমাৰ গাঁৱৰ ৰাস্তা আছে পিছ ৰাস্তা বাকী একেলগে আছে বাকী ঘৰ এইটো লাষ্ট ঘৰ ইয়াৰে বাকী পাছত দেখি কিছুমানে দুটা এটা ঘৰ বান্ধছে তো ইফালে নাই আৰু বাকী কাৰণ মানে আমাৰ গাঁৱত মানে এটা চুইমিং পুলো আছে ৰ'ব চুইমিং পুলটো যদি ইফালে যদি খোলা আছে নাই খোলা আছে যদি দেখুৱাম চাওঁ খোলা আছে না তো পানী চানী আছে কৰণ আছে না চাচোন গেটখন যদি খোলা আছে তেনে চুইমিং পুল যাব পাৰিম আৰু চাওঁ খোলা আছে না তো মানে ইফালে গাছবিলাকৰ মাজে মাজে সিফালে চুইমিং পুলটো আছে তাতে তো এইখন গেটখনে মেইন গেটখন যদি খোলা আছে বঢ়িয়াকৈ যাব পাৰিম খাওঁ নাই কৰণ গেটখন বন্ধ নহ'লে চাওক সেই তাতে কিবা কিবি কাম চলি আছে এই গাছবিলাকৰ মাজে মাজে সেই তাতে চুইমিং পুল আছে সঁচাই কৈছোঁ এই জুম কৰি দিছোঁ চাওক এই তাতে চুইমিং পুল আছে ই মানে এইবিলাক দে শুনে তো ইয়াৰ ঘৰটো ইয়াতে মানে মানে ক'লাক কি এই মানে গুৰিতে ৰাস্তা আছে এইখন কি গেটখন নে কি এইখন গেটে আছিল ৰাস্তা বনাইছে ছিঙি লৈছে হয় না তো এনেখন যদি যাব পাৰি তালাটো দিয়া অৰ্থ কি তো আমাৰনো কি আমাৰ ভালেই হ'ল তো এনেখন বঢ়িয়াকৈ যাওঁ যাই সিফালে চুইমিং পুল আছে চুইমিং পুল দেখো পাইছোঁ তো এই তই দেখে দি চুইমিং পুলটো এই তই গৰম বন্ধ নাকি তোৰ হা কোনদিনা খুলিব স্কুল ছয়মাইল পৰীক্ষা গৈছে না কি গৈছে ছয়মাইলি জানাই 5 মিনিট গৈছে নম্বৰ কি পাইছা দিয়াই নাই তো গাইজ আপোনালোকে ভাবে নেকি আমাৰ বাৰাদিখিনত একো মানে বিউটিফুল প্লেচ নাই তো মানে মই মানে ঘৰত থাকোঁতে মানে ৰেগুলাৰ ঘৰতে থাকোঁ তো গাঁওখনত মানে বাহিৰে আহি মানে ভিডিঅ' মানে কৰাই নহয় সেইকাৰণে মানে দেখুৱাব পৰা নাই কিন্তু বহুত বিউটিফুল দিয়ক আমাৰ গাঁওখনো বহুত বিউটিফুল মানে আমাৰ গাঁওখন এৰি মানে বেলেগ ফুৰিব যাব নাংগা হেনে মানে এনেহেনে তো একবাৰ চাব পাৰে তো এইবিলাক গাছ চাছ হয়তো মানে কি বিউটিফুল চাওঁ এটা মানে এটা পুখুৰীও আছে কি ইমান ঠাণ্ডা ন তো সি কৈছে তই বিৰাট মানে এতিয়া আহিয়ে গম পাইছোঁ কিমান ঠাণ্ডা তো কালি বৰষুণ আহিছে আচলতে সেই ক'ব লাগিব মস্ত যাতে ৰ'দ দিয়ে এই ৰ'দ দিলে এতিয়া আহি বহি ৰাখিব লাগিব এনে আগত এতিয়া চাওক মানে ঘৰ চৰো আছে এতিয়া মানে বঢ়িয়া জেগা দিয়ক এইখিনি তো এইটো চাওক পুখুৰী মানে মাছ চাছ আছে নে কিবা হা মাছ আছে তো ই কৈছে তো এতিয়া মাছ আছে বঢ়িয়াকৈ আৰু এতিয়া হাতী পাব পাৰি এতিয়া চাওক কিমান ডাঙৰ এইটো বাকী এতিয়া বঢ়িয়াকৈ গাছ চাছবিলাক আছে চাওক কিমান গাছে গাছ মানে এইটো মানে ৰেজৰ্ট হেনেখেন তো এইটো ৰেজৰ্ট বুলি ক'লে ভুল এতিয়া যদি ভালকৈ যদি মেইনটেনেঞ্চ কৰি যদি মানে ঘৰ চৰ বান্ধি দেই ঝুলনা চুলনা যদি আনি দিয়ে ৰেজৰ্টৰ নিচিনা তো সেই মানে নাম এটা দি বঢ়িয়াকৈ ৰেজৰ্ট এখন হৈ যাব তেথেন মাটিখিনি এজন পাৰ্চনেল মানুহ তাই মানে এনে যে ধৰা হেন থাকে নদীটো চাৱা কৰি এনেকৈ ধৰি এই যে থাকে মাছ আছে হয় না এইটো মাথাকা হেন পাই দেখোন চুইমিং পুলটো যে চাফা কৰি মজা লাগে আৰু মানে তাতে মানে সেই আছে তাতে কি আছে জানে তাতে মুৰ্গী চুৰ্গী পুহিছে মুৰ্গী পুহিছে ন তাতে সেই ঘৰটো চাব পাৰে আপোনালোকে সেই মানে ঘৰটোত মানে মুৰ্গী চুৰ্গী আছে তাকে মানে এখন মানে ফাৰ্ম হেন আৰু এইখন মানে ফাৰ্ম হাউচ হেন যদি ঘৰতে থাকা লাগে হয় না দেখি আনবি নাকি হা মুৰ্গী আছে নাকি কি কয় ব'ল চাই আহোঁ ব'ল তো ই মানে কৈছে মুৰ্গী চুৰ্গী আছে বোলে তো চাই আহোঁ কি কৈছে তো একবাৰ চাব পাৰি এইখানে ফাৰ্মখন মানে মই দেখি পাগলা হৈ গৈছোঁ দিয়ক মানে ইমান মুৰ্গী মানে এইটো চাওক এতিয়া মানে ৰাতি আহিলে মানে মুৰ্গীবিলাক 200 আছে তো ৰাতিয়ে মানে মুৰ্গীবিলাক ইয়াতে থাকে বৰ্তমান দিনত মানে সেই তাতে মানে বঢ়িয়াকৈ নেট হেন দি থৈছে তাতে আছে তো আপোনালোকক বঢ়িয়াকৈ দেখুৱাম কি 600 মুৰ্গী আছে 200 আৰু 600 মুৰ্গী আছে এতে 200 আৰু 600 ইমান মুৰ্গী বহি আছে আৰু 1000 মুৰ্গী আনব চাওক আমাৰ গাঁৱত মানে ইমান ডাঙৰ মানে কাম চলি আছে আৰু মই গম নাপাওঁ এবাৰ ইফালে চাওক মানে দিনত মানে ইয়াৰে ভিতৰত আছে মুৰ্গীবিলাক তো একবাৰ চাওকচোন কিমান মুৰ্গী চাওক এই চব লোকেল মুৰ্গী এই চব লোকেল না তো এই মুৰ্গীবিলাক মানে আহাৰ এইটো নহয় এই চব লোকেল না এইবিলাক হয় নেকি মানে তোহাক মানে এইখিনি ৰাখবা দিছে সেইটো তোহাক ৰাখবা দিছে সেই এতে ৰাতিটো থাকা না মুৰ্গীবিলাক ক'ত থাকে ৰাতি ইয়াতে থাকে তো চাব পাৰে ইয়াতে মুৰ্গীবিলাক ইয়াতে থাকে আৰু একদম মুৰ্গী চাওক না চাইডৰ ফালে মুৰ্গী চাওক মুৰ্গী চাওক কিমান মুৰ্গী মুৰ্গী আৰু ইয়াৰে পৰা যদি আপোনালোকক লাগে মানে মুৰ্গী বেচে না তো ইয়াকে যদি লাগে বেচো আৰু মই মানে নিম ৰ'ব ইয়াৰ পৰা 5টামান মুৰ্গী নিম এই পোহাৰ কাৰণে তো মই গমেই নাপাওঁ আমাৰ গাঁৱতে যে মুৰ্গী আছে মই সেই মইনাত মুৰ্গী আনবা গৈছিলোঁ আমাৰ গাঁৱত ইমান বঢ়িয়া ফাৰ্ম আছে আৰু ময়ে গম নাপাওঁ তো এথেন শুনা আৰু চাইনা আছে নে ক'ৰবাত আৰু মুৰ্গী চাইনা আছে ক'ত আছে মুৰ্গী চাইনা আছে ব'লক মুৰ্গী চাইনা আছে ব'লক
পাছফালে ঘৰ মানে এতিয়া মানে গোটেই যিবিলাক চাইনা আছে মুৰ্গী তো ইয়াতে মানে ভালকে লাইট দি ৰাখে কাৰণ ভিতৰত যাব পাৰি না তো ইয়াৰ চাইড পাৰে কিমান মুৰ্গী আছে চাওক মুৰ্গী চাওক এইবিলাক মুৰ্গী 600 আছে ন তো মানে ইয়াতে মানে 600 মুৰ্গী আছে তাকে মুৰ্গী চাওক না কিমান মুৰ্গী শ মুৰ্গী কিমান মুৰ্গী মানে এই মুৰ্গীবিলাকক মানে এই লাইট দি ৰাখিব লাগে কাৰণ যিমান সৰু মুৰ্গী তো জানে না গৰম লাগে তাহাক তো লাইট দি বঢ়িয়াকৈ লাইট দি ৰাখে মানে মই নিলে এই সৰু মুৰ্গী নিম ডাঙৰ মুৰ্গী নিম যাতে আমাৰ মানে মইতো লাইট চাইট দি ৰাখিব নোৱাৰোঁ না তো বঢ়িয়াকৈ ডাঙৰ মুৰ্গী লৈ যাম 4-5টামান তো যাওক দুদিনমান যাওক মানে মই যে ফাৰ্ম কেম খুলিছিলোঁ সেই মানে ফাৰ্ম কেন নতুন কৰি মানে ৰিষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ পুহিছিলোঁ কিন্তু সেই মৰি গৈছে হা মই পাগলা হৈ গৈছো ইমান মুৰ্গী আমাৰ গাঁৱত ইমান মুৰ্গীৰ ফাৰ্ম এখন আছে মই ফাৰ্ম মিস্ত্ৰী মন্দা পাইছো যাই মুৰ্গীৰ ফাৰ্ম মানে কিন্তু এই গাঁৱৰ পাছত দেখি আজি মই আচৰিত মানে তোক ক'ব লাগে না মোক নকওঁ কিয় হা ইয়াৰ গৈছে ৰ ইয়াৰতো গৈছে মই আগতে কৈছো ইয়াৰ গৈছে ইয়াৰ মানে কথা শুনি লাভ নাই বাকী মুৰ্গী চাওক না মই চাওক একবাৰ চাওক কিমান মুৰ্গী 600 আছে বোলে মুৰ্গী ইয়াতে আধাৰ ন তো এইবিলাকৰ আধাৰ দেই আপোনালোকে চাব পাৰে আকৌ লাইট কেইটা দি দিছে তো ইয়াৰ চাওক লাইট মানে কি ৰেজৰ্ট হেনে হৈছে দেই হা ফুল দি ৰেজৰ্ট এইবিলাক চাওক আৰু কি আছে তাকে এই মানে ভিতৰটো মানে বহুত ডাঙৰ আৰু মানে বেলেগত যাওঁ এইবাৰ তো চাওঁ সিফালে বোলে আৰু কিবা ভেড়া আছে বোলে বল যি আছে চব দেখি দি কৈছিলোঁ এইটো চুইমিং পুলটো আছিল মানে এইটো মানে চুইমিং পুলটোৰ ওপৰত কিবা চালি তালি দি কিবা কৰি দিছে একবাৰ সৰুতে আহিছিলোঁ মই পানী আছিল এইটো চুইমিং পুল চাওক ভিতৰে এইটো চুইমিং পুল তো মানে টাইলছ ভালকে টাইলছ লগোৱা আছে না কি পাক্কা তো টাইলছ লগোৱা আছে আপোনালোকে চাব পাৰে এই টাইলছ লগোৱা আছে মানে যিটো সময়ত ক'তো চুইমিং পুল হোৱা নাছিল সেইটো সময়ত ইয়াতে মানে চুইমিং পুল বনাইছে যিটো সময়ত মানে বেলেগত চুইমিং পুল নাছিল সেইটো সময়তে আমাৰ গাঁৱত চুইমিং পুল আছে কেনে এটা মানে ভাগ্যৰ কথা চাওক বাকী বৰ্তমান সেইটো নাই কিন্তু ইচ্ছা কৰিলে মানে চুইমিং পুলটো মানে ৰিষ্টাৰ্ট কৰি মানে ভালকে মানুহ পাব এই খা ৰুইছে নেকি গৰুৰ কাৰণে নেকি চব আছে তো যিহেতু ইখান মানে ফাৰ্ম আছে মানে চব আছে হা চেতোহান মানে চেতোহান নহয় তো এই কেঁচুহান না কিবা মানে এই বানি আছে এই জৈৱিক সাৰ এইবিলাক মানে ৰাসায়নিক নহয় কোনো এইবিলাক মানে জৈৱিকভাৱে প্ৰস্তুত কৰা হৈছে মানে ইয়াতে চাব পাৰি এইবিলাক চব সাৰ প্ৰস্তুত কৰিছে চব চাইডৰ বোলে সাৰ তো এইবিলাক সাৰ চাওক সাপ আছে সাপ আছে বোলে নাজানো দে এইবিলাক সাৰত সাপ থাকে দেখিছো বাকী ইফালে আৰু আছে কিবা কিবি চাব পাৰে তো যাওঁ গাছ চাছটো আছে মানে কি ফুল দি মানে মই মানে ভাবা নাছিলোঁ ইমান বস্তু আছে ভাবছোঁ কি এনেই ভিটামিন আৰু আছে আৰু বাকী বিশেষ নাই কিন্তু বহুতখিনি ইম্প্ৰুভ কৰিছে দিয়ক আৰু মাছৰুমৰ খেতি আছে ইয়াতে মাছৰুম ইফালে নাছে তো বোলে মাছৰুমৰ খেতি চাই আহোঁ ছাগালো আছে ভেড়াও আছে বোলে গাইছ মানে সেই ভেড়া ছাগালৰ কাৰণে এইবিলাক মানে ঘাঁহবিলাক ৰুইছে মানে চব এইবিলাক ঘাঁহবিলাক যে ৰুইছে চব এই ভেড়া আৰু ছাগালৰ কাৰণে ৰুইছে তো এইবিলাকত মানে এই ছাগাল তাগালবিলাক থাকে আৰু ভেড়া ছাগাল চব মানে এইবিলাক ঘৰৰ ভিতৰে একবাৰ ভিতৰে যে ভালে চাব পাৰি না উঠা নহয় ন উঠা পাৰি বোলে কিন্তু বৰ্তমান নাই ওলাই গৈছে তো এয়া চাব পাৰে এইবিলাকে মানে ৰুম এইবিলাকতে থাকে মানে মই পাগলা হৈ গৈছোঁ দিয়ক আমাৰ এই ভিতাকে ৰেজৰ্ট কৰি ভাল লাগে হা মৃদুলদাৰ ভিতা মৃদুল খুৰাৰ ভিতা হা এই চব নহয় তাহাৰ নহয় তো মানে এইবিলাকৰ চব মানে বান্ধি আছে এইবিলাকতো মানে কিবা কাম মানে চলিব আৰু কিবা ঘৰ মানে কিবা মানে কৰিব আৰু কি গৰু আনিব নেকি মানে ইফালে আমি বৰ্তমান যাই আছোঁ মাছৰুম চাবা সিফালে মানে মাছৰুম আছে আৰু মাছৰুমৰ খেতি ইথান ভাল কৰা নাই এই মাছৰুম ন মানে ৰাতি থাকলি কপনি গৰম দিনত ৰ'দ দিলি ইমান ঠাণ্ডা এই চব খেৰ
তো এই হেৰাবিলাক তাতে বোলে ঘাঁহ খাই যাওঁ দেখিছোঁ দে মাছৰুম ন তো বলক বৰ্তমান মাছৰুমৰ খেতি দেখোঁ আপোনালোকক এই মানে মাছৰুম মানে এই ঘৰটোৰ ভিতৰত মাছৰুম আছে লাইট আছে না তো লাইটো আছে বোলে এখন বলক তো এই চাওক এইবিলাকে মাছৰুম এইটো মাছৰুম মানে এতিয়া মাছৰুমটো জানেই মানে মাছৰুম মানুহৰ প্ৰচেছটো মই বিশেষ কৰি নাজানো সেইকাৰণে নাজানো কাৰণে নকওঁ আপোনালোকে ইউটিউবত চাব মানে এনেকৈ বাহিৰে কিবা মানে ওলাই আহে আৰু কি অঁ মানে প্ৰচেছটো মানে গোটেইখিনি জানি তেওঁ দেখি থাকে না এৰে তো কৈ দিছোঁ ভালকৈ কেনেকৈ মানুহ ফাৰ্ষ্টত এই যে এই কাঠে খেৰকেইটা কাঠে অঁ কাটাৰ পিছত এই যে ওপৰ এই ভিতৰত আনে পিছত এই যে ইয়তে ভিজাই দিয়ে ভিজাৰ পিছত আনে ওপৰত লয় বিল্ডিঙৰ ওপৰত লয় অঁ মানে প্ৰথমতে মানে খেৰটো কাটি আনি মানে ভালকৈ ধুই মেটক মানে ভিজে মেটক শুকোৱাৰ পাছত বিল্ডিঙৰ ওপৰত লৈ যায় তাৰপিছত কিবা এই যে মেডিচিন দিয়ে মেডিচিন দি পিছত তলত আনি এনেকৈ পলিথিনত পেকেট কৰি ফুটা কৰি দি বিধান দিয়ে তাতে মানে হৈ যায় আৰু মানে ফুটি মেলি ক'লে আহে আৰু গাইস আপোনালোকে ভাবছে এই যে ফেলে দিবা লাগে এই এর পছৰ হাৰত যাব মানে এই সাৰ হয় ন চাওক মানে এটা বস্তুৰ পৰা কিমান কি মানে উৎপন্ন হ'ব পাৰি মানে এইখিনি মাছৰুম হোৱাৰ পাছত সাৰ হ'ব এতে এই যে এই ফুটাবিলাকত এই দিয়ে পানী দিয়ে আৰু আপোনালোকে যদি ইচ্ছা কৰে এবাৰ মাছৰুম মানে কিনি লৈ যাব পাৰে কেজি হিচাপত হয় না তুলা দিয়ে পিছত এইটো মানে কিমান মাছৰুম চাওক এনে চবফালে মাছৰুমৰে খেতি এইবিলাক চাওক এইবিলাক চাওক মাছৰুম চাইডে হ'লে মাছৰুম তো মানে আপোনালোকে ইচ্ছা কৰে এবাৰ নিব পাৰে আৰু মাছৰুমত বহুত প্ৰটিন আছে এইটো জানেই আৰু ভিউটো কিন্তু কি আল্টিমেট ভিউ চাইডে বোলে গাছ আচলতে এনেহেন ৰেজৰ্ট মানে প্ৰত্যেক গাঁৱতে লাগে ৰেজৰ্ট হেন টাইপৰ পিঠা প্ৰত্যেক গাঁও বা প্ৰত্যেক সেইতে লাগে হা চাওক না ভিউটো চাওক না একবাৰ আমাৰ গাঁৱতে দিয়ক এই ক'ত আছো বুলি ভাবছে এই ক'ত আছো বুলি ভাবছো কওকচোন আপোনাৰ সত্ৰপাৰা দি আছো এই সত্ৰপাৰা দি মইহে নাচনো আহা নপৰে না ঘৰত থাকো না মই ক'ত অঁ এইকেইটা ভেড়া আপোনালোক যাওঁতে দেখি দিম ৰ'ব ভেড়াকেইটা মানে আহিছে বাকী কি আল্টিমেট বলক চাওক ইয়াৰ পৰা একবাৰ ভিউটো চাওক কোনো পিকনিক প্লেচত যাব নালাগে গাইছ এতিয়া এনে চেয়াৰ পাৰি বহি থাকিলে হ'ল এই ক'ৰবাত ভূটান যায় লাগব এই যে মই যে বঙাইগাঁও গ'লোঁ ভূটান গ'লোঁ কিমান জেগা ঘূৰি আহিলোঁ তো মানে আল্টিমেট দিয়ক মানে কিবা বেলেগ হেন লাগছে আমাৰ গাঁৱটো মানে ইমান বিউটিফুল প্লেচ তো ক'ত আছোঁ মই ঘৰত কিয় থাকোঁ সেনেহেন কথা তো মই মানে সিমান নলোঁ না সেনেহেন একবাৰ চাওক এই পাথাৰ মানে কিমান আল্টিমেট ভিউ হয় না এইবাৰ নদীটো নাছে হা অঁ কিন্তু সেইটো খালেতো বাকী আমাৰ নখেন না নদীত সেনেকৈ মৰি গৈছে সেইটো মানে এৰে পৰা মানে দেখাই পাই আমাৰ মানে যিটো নদী নখেন না নদীটো সেনেকৈ মানে বহি গৈছে তো একদিন যাম দিয়ক নদীটোত ভালকৈ দেখি আনিম কালি নহ'লে পৰহি না বাকী মজা দিয়ক মানে পৰিৱেশটো মজা লাগছে কি ঠাণ্ডা বাকী কালি বৰষুণ দিছে বুলি নহয় এনেও মানে বহুত ঠাণ্ডা ভিতৰে তো একদিন ভালকৈ ৰ'দ চ'দ দিলি মানে গৰম লাগিলে এতিয়া আহি বঢ়িয়া কেন ৰেষ্ট ল'ব আহিব লাগব না কি কওঁ তোৰ কেনে লাগছে নো এই গুৱাহাটীত যে ৰেজৰ্টত গৈছিলি সিদিনা তাতে বেছি ভাল লাগছে ইয়াতে বেছি ঠাণ্ডা পাইছে সঁচা কথা কচোন এই চা ইয়ে কৰিছে গুৱাহাটী ৰেজৰ্টত কৰিও মানে কিমান ভাল মানে এইটো মানে জাগাটো বহুত বেছি জাগা বহুত বেছি গৰম তাতে জাগা বহুত না গাছ বিৰিখ বহুত আছে না গাছ সেইকাৰণে মানে ঠাণ্ডা আল্টিমেটলি বেলেগ নাই আৰু যদি অলপ ইম্প্ৰুভ হয় তাতে মানে টুৰিষ্ট প্লেচ বান্ধি দিব পাৰি পাৰাদীপ বুজিছা না সেয়ে তো বঢ়িয়াকৈ ৰেজৰ্টখন আপোনালোকক যিমান পাৰোঁ ৰেজৰ্ট বুলি কৈছোঁ হয় না এই ৰেজৰ্ট বুলি কৈছোঁ তো বঢ়িয়াকৈ যিমান পাৰোঁ ভালকৈ দেখুৱাইছোঁ মানে আৰু মানে একদিনে ভালকৈ দেখি যাম আৰু মানে আজি ৰ'দ মানে বৰষুণ না তো বৰষুণ মানে জেগাবিলাক অলপ ঠেক হৈ আছে সিফালে মানে বহুত আছে আৰু দেখুৱাবা সিফালে অলপ নহয় এইবিলাক গাছবিলাকৰ মাজে যাই মানে সিফালে আৰু বহুত আছে তো দেখুৱাম কিন্তু আজি মানে বৰষুণটো জেগাবিলাক কিছুমান মানে ভাল হৈ থকা নাই তো জিকা হেন তো ওপৰতে দেখি গৈছোঁ আৰু একদিন ভালকৈ দেখি দিম তো আপোনালোকে কেনে লাগছে ৰেজৰ্ট বুলি কৈছোঁ দিয়ক ৰেজৰ্টখন কমেণ্ট কৰি কওক কেনে লাগছে মানে ফাৰ্ম আছে খেতি আছে এই মাছৰুম আছে কি নাই চুইমিং পুল পৰ্যন্ত আছে তো সেয়াই দিয়ক মানে আমাৰ গাঁৱতো মানে ইমান বঢ়িয়া পৰিৱেশ মই মানে আছে মই জানো মানে এনেহেন ৰেজৰ্ট এখন আছে মানে ভিটা এটা আছে কিন্তু ইমান যে ইম্প্ৰুভ কৰি দিছে এই কম সময়ত মই মানে সেইখিনি মানে মই মানে জানা নাছিলোঁ আৰু তো সেইটোৱে আৰু বঢ়িয়াকৈ যাওঁ ঘৰত যাই খেলা ষ্টাৰ্ট কৰি দিব লাগে তো বলক Bandar
বাকী গাইছে এতে নাইছোঁ ATMত কালিতো পইচা নাপালোঁ আজি কিজানি পইচা পাওঁৱে তো সেইকাৰণে ATMত আহিছোঁ তো দেন চাওক আজি মানে 500 টকা হ'লেও লৈ যাম কালি মানে 100 টকা মানে পাবা ট্ৰাই কৰিছিলোঁ কিন্তু 100 টকা নোট নাই হেনে পাইছোঁ তো আজি মানে 500 প্ৰথমতে 100 ভৰাম যদি নাই এনে নম্বৰ এই চাওক ATM ভৰিছোঁ চাওক সেই কুত্তাই চৰি কালি হ'লে যায় আৰু কিবা একচুৱেলি কাৰণে সেনেকৈ ATM ভৰয় ভাঙি মেলিবি নো ATM খেনে হা কি মানে আজি প্ৰথমতে মানে চাওঁ আৰু 100 টকা নলে যদি নলে মানে সেই কৰিব লাগিব কি কয় 500 টকা উলিয়াই দিম 3 লৈ ল'ম 1500 টকা হৈ ল'ম চিধা কথা কৈছোঁ ইমান মাল্লা চলি নহয় গাই ঘনাই মাল্লা দিম আপোনালোকে ছাপৰ্ট কৰিব লাগিব ইউটিউবৰ পইচা পালিহে 2 লাখ 3 লাখ 4 লাখ 5 লাখ 6 লাখ 10 লাখ উলিয়াই দিব পাৰিম চাই থাকক ATM দি যি বান্দাৰে খেছে বাপ্পাও তই সেই কাম নকৰিবি মানুহ মাৰি ফেলি তই SBI cash পিনটো নেদেখোঁ দিয়ক গাইছ ওলাই নাচাওঁ ন আজিও নাই গাইছ 100 টকা নোট নাই 500 টকা হৈ ল'ব লাগিব উপায় নাই ইয়াৰ কেঞ্চেলটো টিপু আৰু ভৰাই দিব লাগিব ভৰাই দিওঁ হ্যাঁ 100 টাকা নেই 500 টাকা কি বা 100 টাকা নেই নাই আমি বেশি নাই পইচা নাই 500 নাই তো চাইছে তো 1500 টাকা হইলো বাস ট্রাই করছিল নাই পয়সা নাই সেই বলেছে স্টেটমেন্ট হইলাম দ করন স্টেটমেন্ট এখন লই যাম কাগজ এখন স্টেটমেন্ট বাকী গাইছ মই গা চা ধুই ভৰি এখন আহি গ'লোঁ আৰু বাকী মানে কি আৰু ভিডিঅ'টো মানে নৰ্মেল ভিডিঅ' বনাম বুলি ভাবিছিলোঁ আল্টিমেট ভিডিঅ' হৈ গৈছে কি ক'ম আৰু তো আল্টিমেট ভিডিঅ' মজা ভিডিঅ' এটা হৈছে আপোনালোকেও গম পাইছে তো যদি ভিডিঅ'টো ভাল আছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে থেংক ইউ ছ' মাছ ফৰ দ্য ৱাচিং বাই বাই আৰু মোৰ ভিউজ ডাউন হৈছে কিয় নাজানো আপোনালোকে ছাপৰ্ট দিয়া নাই তো এনে আজি ভিডিঅ'টো মানে নৰ্মেল ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু যাইতে ভাল হৈ গৈছে তো এনেহেন মানে হয় আৰু মানে তো ট্ৰিপ আহি আছে অতি সোনকালে মানে গৰম বন্ধৰ লাষ্টত মজা ট্ৰিপ এটা আৰু এটা কৰিম মানে এইটো গৰম বন্ধত মানে বহুত ট্ৰিপ হৈছে তো আৰু কৰিম যিমান পাৰোঁ সিমান ট্ৰিপ কৰিম তো আপোনালোকক মানে যিমান ভাল পাৰোঁ সিমান ভাল ভিডিঅ' দিব চেষ্টা কৰি যাওঁ আৰু মই তো আজিলৈ ইমানে বাই বাই